वेलकम टू टेस्ट नलेज। आजिर এই ভিডিওত আলোচনা কৰিম আপাৰ আইডি। আপাৰ আইডি মানে কি হয়, আপাৰ আইডি আমাৰ কিয় লাগে, আপাৰ আইডি কোন আৰু কেনেকৈ বনাব পাৰো, আমি কত বনাব পাৰিম আৰু কেনেকৈ মানে তোমালোকে এইটো বনাওতে আমাৰ পইচা লাগিব না নাই, এই গুটেখিনি এটা ডিসকাস কৰিম। সো আপাৰ আইডি হৈ গল কৰি ষ্টুডেন্টৰ এটা ইউনিক আইডি। আপাৰ আইডি কি হয়, ষ্টুডেন্টৰ এটা ইউনিক আইডি। যেনেকৈ আমাৰ কি থাকে, আধাৰ নাম্বাৰ থাকে, এটা ইউনিক নাম্বাৰ থাকে, পেন কাৰ্ডৰ যেনেকৈ ইউনিক নাম্বাৰ থাকে, তেনেকুৱা আপাৰ আইডিত কি থাকিব, এটা ইউনিক আইডি থাকিব। এটো বাধ্যতামূলক, মানে স্কুলৰ পৰা এতিয়া দিছে বৰ্তমান ক্লাছ 1 টু ক্লাছ 12 লৈকে বাধ্যতামূলক কৰি দিছে। ক্লাছ 1 টু ক্লাছ 12 এতিয়া অলৰেডি মানে কি কৰিব, এতে ষ্টুডেন্ট আৰু তোমালোকৰ কি কৰিব, ষ্টুডেন্টৰ আধাৰ নাম্বাৰ লাগিব। এইখিনি আধাৰ নাম্বাৰৰ লগত কি কৰিব, আৰু স্কুলৰ ডেশবোৰ্ড যিখন আছে, মানে শিক্ষকে বনাই দিব, এইখন এটো কত যাব নালাগে, এটো শিক্ষকে বনাই দিব। স্কুলৰ ডেশবোৰ্ড যিখন থাকিব, মানে ষ্টুডেন্টে কি কৰিব, ষ্টুডেন্টৰ আধাৰ নাম্বাৰৰ লগত আৰু স্কুলৰ যিখন নাম আছে, স্কুলৰ নামৰ লগত কি কৰিব, যিখন নাম আছে তাৰ লগত কি কৰিব, একলগ কৰি চাব। আৰু একলগ মানে যেতিয়া আধাৰ নাম্বাৰ এন্টাৰ কৰিব আৰু নেম এন্টাৰ কৰাৰ লগে লগে ষ্টুডেন্ট ডিটেইলছ খিনি তাতে যদি মেচ হৈ যায়, তাহলে কি কৰিব, কনফার্ম বুলি দেখাব। যদি কি হয়, ষ্টুডেন্টৰ মানে যদি স্কুলৰ নামৰ লগত স্পেলিং মিস্টেক আছে বা ডেট অফ বাৰ্থ কিবা মিস্টেক আছে, আৰু যদি আমাৰ যিখন আছে আধাৰ নাম্বাৰৰ লগত যদি কিবা মানে মিলা নাই, মানে বেলেগ বেলেগ আছে, তেতিয়া কি কৰিব, এটো মেচ নহয়, কনফার্ম বুলি নহয়, তাতে এৰর বুলি আহিব। এটো এৰর বুলি যেতিয়া আহিব তেতিয়া গম পোৱা যাব যে তাৰ লগত কিবা না কিবা নেমৰ স্পেলিং বা কিবা ডেট অফ বাৰ্থ এখিনি কিবা খেলি মিলি আছে। এইখিনি হয় আপাৰ আইডি। আপাৰ আইডিৰ সম্পূৰ্ণ নামটো কি হয়, আপাৰ আইডি সম্পূৰ্ণ নাম হৈ, আপাৰ আইডি সম্পূৰ্ণ নাম হৈ গল অটোমেটিক পার্মানেন্ট একাডেমিক একাউন্ট রেজিস্ট্রি। সো এটা মানে কি হয়, একাডেমি থাকিব। যদি স্টুডেন্ট ক্লাস 1 পৰা স্টার্ট কৰিলে, তাৰ এটাখন কি হ'ব, আপাৰ আইডি নাম্বাৰটো কি হ'ব, জেনাৰেট হৈ গল, নাম্বাৰটো পাই গল। যিমান দিনলৈকে যিমান ক্লাছলৈকে পঢ়ি থাকিব এডুকেশন, মানে হাই লেভেললৈ, তাৰ এটা নাম্বাৰেই থাকিব। এই নাম্বাৰৰ সহায়ত কি কৰিব, এজন ষ্টুডেন্ট যদি আজি এটা স্কুলৰ পৰা বেলেগ এখন স্কুলত ট্ৰান্সফাৰ হয়, যেতিয়া ট্ৰান্সফাৰ হ'ব তেতিয়া কি হ'ব, ট্ৰান্সফাৰ হোৱাৰ লগে লগে যিখন আধাৰ মানে আপাৰ আইডি নাম্বাৰটো থাকিব, আপাৰ আইডি নাম্বাৰটো যদি স্কুলৰ টিচাৰ পাই যা, তেতিয়া আপাৰ আইডি নাম্বাৰটো কি কৰিব, এন্টাৰ কৰিব, ষ্টুডেন্টৰ ডিটেইলছ খিনি গুটেখিনি আহিব। আগৰ স্কুল কত পঢ়িছিল, কেইটাৰ মানে পাৰ্সেন্টেজ কিমান আছিল, কেইটাৰ মানে কি এক্টিভিটি কৰিছিল, গুটেখিনি আহিব। যেনেকৈ আমাৰ আগত আছিল কি পেন নাম্বাৰ, পার্মানেন্ট এডুকেশন নাম্বাৰ, এতিয়া নতুনকৈ আহিছে আপাৰ আইডি। আপাৰ আইডি ইয়াতে টুইটাৰ মানে কি কৈছে, ইয়াতে 2020 কথা, 2020 কথা আছিল। ইয়াতে কৈছে ৰমেশ পেগুৱে কৈছিল, দ্য এটেনশন অল দ্য স্কুল, দ্য আসাম ইজ ৰোলিং আউট অফ দ্য আপাৰ আইডি। ইয়াতে কৈছে 12 ডিজিট, 12টা সংখ্যা থাকিব, লাইফ লং ডিজিট আইডেন্টিফাই ফৰ ষ্টুডেন্ট এনৰোলমেন্ট, স্কুল এনৰোল ষ্টুডেন্ট, মানে ষ্টুডেন্ট যিমানখিনি থাকিব স্কুলৰ তাৰখিনি কি কৰিব, আইডেন্টিফাই কৰিব পাৰে। This initiative under the new education policy 2020 will be reline education record, track student progress and support student their educational journey। আৰু হিয়াতে যিমানখিনি পঢ়ি থাকিব বা হিয়াতৰ কি কৰিব, ষ্টুডেন্ট কে এটা কি ৰেকৰ্ড হৈ থাকিব। আৰু এটা কৈছে parent join the parent teacher meeting to give the consent for your children আপাৰ আইডি। তেতিয়া কি কৰিব, স্কুলৰ পৰা মিটিং এখন দিব দিছে, মানে কি অভিভাৱক বা অভিভাৱিকাসকলৰ লগত আৰু টিচাৰৰ লগত। ইয়াতে কি কৰিব, এটা মানে স্বাক্ষৰ, মানে এটা ফৰ্ম দিব, ফৰ্মত সিগনেচাৰ কৰাৰ পিছত এইখিনি কাম কৰিব পাৰিব, স্কুলত কৰিব পাৰিব, বেলেগতো কৰিব নোৱাৰে। আপোনালোকে এইটো টেনচন লোৱাৰ কোনো কথা নাই। যদি আপোনালোকৰ ষ্টুডেন্ট আছে, আপোনাৰ যদি সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে কি কৰিব, স্কুলৰ লগত কথা পাতিব যে আমাৰ ষ্টুডেন্ট আছে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ আপাৰ আইডিটো বনাই দিব লাগিব। এটা আপোনাক ক'ব নালাগে, ষ্টুডেন্ট বিলাক আপোনালোকে নিজেই মাতিব। আশা কৰো ভিডিওটো আপোনালোকে বুজি পাইছে। আৰু ভিডিও যদি আপোনালোকৰ কিবা যদি কনফিউজন আছে, প্লিজ কমেন্ট কৰিব, মই ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম, যিমানখিনি আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে। আৰু এনেকুৱা নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এডুকেশ্যন হিচাপে স্কুলৰ লগত কি কি কাম চলি থাকে, ইয়াৰ লগত শিক্ষা অনুষ্ঠানৰ লগত কি কি কাম চলি থাকে, সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ। প্লিজ নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু কনফিউজন থাকিলে আকৌ কৈছো, কিবা এটা কমেন্ট কৰি দিব। Thank you.